এতিয়া ভাত পানী বনাই আজৰি হৈ মাহঁতক খাব দিছোঁ। আৰু ইয়া মায়ে ইয়া হালধি ধুনীয়াকৈ হালধিখিনি ঘৰতে কৰা গৈছে। পিছফালে অলপ মাটি আছে, সেয়া কৰিছে, কৰি বইল কৰি ধুনীয়াকৈ ৰ'দত দিছে। তাৰপিছত কোবাব লাগিব বস্তাত ভৰাই, তেতিয়া কালাৰ আহে। আগতে মানে আইতা থাকিলে আইতাই এইবোৰ কৰিছিল আৰু মানুহ লগাই। আমাৰ খঙো উঠিছিল, কিন্তু এতিয়াই গম পাইছোঁ যে নহ'লে কেনেকুৱা লাগে। যদিও গালি দিছিলোঁ, কিন্তু সঁচাই ঘৰত বয়সস্থ মানুহ থকাটো খুবেই প্ৰয়োজন। এই আইতাই মানে কি কৰে, ৰাস্তাৰে যোনে নাযাওক আৰু ধুনীয়াকৈ মাতি আনে, বা কোনোবা মানুহ থাকিলে মাতি এই হালধিখিনি ধুনীয়াকৈ বস্তাত ভৰাই, চিমেণ্টৰ বস্তাত ভৰাই ধুনীয়াকৈ আঁচৰিব দিয়ে, কোবাব দিয়ে, তেতিয়া মানে হালধিৰ কালাৰ আহে। সেইটো জানো আৰু ইয়াৰ মায়ে ধুনীয়াকৈ জবা ফুল ৰুই দিছে। আৰু এটা বস্তু আছে, ৰ'ব দেখাই আছোঁ। আৰু চুকা শাক